নমস্কাৰ মোৰ চেনেলত যিসকলে কমেণ্ট দিছে সকলোলৈ বিহুৰ ওলগ জনালো। সাহাব এজনে অসমীয়া মানুহ এজনক সুধিলে যে হোৱাটছ দ্য মাঘ বিহু, তেতিয়া অসমীয়া মানুহটোৱে ভাবিছে যে তই এটা লেংগুৱেজত কথা কৈছ, মই তোক উত্তৰটো তিনিটা লেংগুৱেজত দিম, শুনিবি। তাক কৈছে লং লংকে লাকুৰি ওখকৈ জাপিম, আফটাৰ দ্য মৰ্ণিঙত ফায়াৰ কৰি জ্বলাই দিম, ডেট ইজ মাঘ বিহু। এতিয়া দ্বিতীয় কৌতুকটো শুনক। 25 ডিচেম্বৰ দিনা মই ছিনিয়ৰ চিটিজেনত ফাংচনত মানে এটেণ্ড কৰিছিলোঁ। তাত জোৰ জবস্তি কৰাৰ কাৰণে কৌতুক তিনিটা ক'লোঁ, তাৰে এটা আপোনালোকক শুনাইছোঁ। মানে মোৰ ঘৰটোৰ কিনাৰত দাদাৰ ঘৰ আৰু সোঁহাতে ভাইটিৰ ঘৰ। ভতিজা যি এজনীক শিকাই থৈছে, মানে অৰ্থ কেনেকৈ ক'ব লাগিব শিকাই থৈছে আগৰ পৰা। মই ঘৰৰ ভিতৰৰ পৰা ওলাই আহিছোঁ, ভতিজা যিজনীক মাতিছে, ঐ চিমি, তাইৰ নাম পূবালী, তাইক মাতিছে, ঐ চিমি, ঐ ওলাই আহ। তাই দুৱাৰমুখলৈ ওলাই আহিলে, তেতিয়া ভতিজাটোৱে গাইছে, তুমি চিতবিতি মোৰ। এই ভতিজা যিজনীয়ে অৰ্থ কৈছে, তুমি যেতিয়া চিট পৰীক্ষা দিছিলা, মই তেতিয়া বৃত্তি পৰীক্ষা দিছিলোঁ। আকৌ সিটোৱে ভতিজাটোৱে গাইছে, পৰ্বত নাৰায়ণ, পৰ্বতত নাৰায়ণ আছিল, তুমি নাথ মই নাথৱন্ত। এতিয়া তুমিও নাই ময়ো নাই। এতিয়া সেই অৰ্থ কোৱাজনী এমটেক